হেল্ল' এভৰিৱান, নিশ্চয় সকলো আপোনালোক ভালেই আছে। বতৰটো যে কি নহয়নে, এই গৰম দিলে যে গৰমেই আৰু বৰষুণ দিলে যে ঠাণ্ডা পানী চবেই আহে ন। সেয়ে সদায় খোৱাৰ দৰে আজি ভাত নবনাই ভাবিলোঁ কিবা এটা বেলেগ বনোৱা যাওক। গতিকে আজি একেবাৰে কণ্টেণ্ট কেজুৱেলি পনীৰৰ ৰেচিপিটো শেষলৈ চালেই গম পাব যে মই কি বনাইছোঁ। মিহি মিহিকৈ কুটি লোৱা পিঁয়াজ, বিলাহী, কেপচিকাম, লগতে অকণমান আদা, কেইফুটামান নহৰু, কাজু কেইটামানৰ পেষ্ট বনাই লৈ আটাইখিনি তেলত ভালদৰে ভাজি লৈ তাত ৰুকি লোৱা পনীৰখিনি দি মিলাই সোৱাদমতে নিমখ, চেনি, হালধি, নিজৰ পচন্দৰ যিকোনো মছলা দি ল'ব। একেবাৰে শেষত কিন্তু অকণমান ঘিউ আৰু ড্ৰাই ৰ'ষ্ট কৰি লোৱা কচুৰি মেথি দিব, একেবাৰেই নাপাহৰিব। ভাত খাব মন নোযোৱা বাবেহে আজি পৰঠাৰে পনীৰ ভুৰ্জি একদম নাপাহৰা জুতি ল'লোঁ। সঁচাই কৈছোঁ, এইটো মাষ্ট ট্ৰাই পনীৰৰ ৰেচিপি হয়। কেতিয়াবা বনাব দেই, বনাব। আপোনালোকৰ সকলোৱে প্লিজ এই ৰেচিপিটো বনালে কমেণ্টত মোক জনাবলৈ একেবাৰে নাপাহৰিব। আজিলৈ ইমানেই, পিছত পুনৰ এটা হেল্ডি ভিডিঅ'ৰে আকৌ লগ পাম। থেংক ইউ, বাই।